গাইছ মানে গৈ থাকোঁতে যদি ভিডিঅ' আমি নকৰোঁ তেতিয়া বেয়া লাগে নহয়। এই পথাৰখনত তুলি দিলোঁ, মজা লাগছি। ফাইনেলি এতিয়া বৰ্তমানে এইটো হাৱেচকৰ এখন ব্ৰিজ তুলিলোঁ। এই খাহানত যাওঁতে চাওঁচোন কেনেকুৱা অৱস্থা হৈছে। এই ৰেলগেট পোৱাৰ আগত কেনে বানপানী হৈছে। এই ছোৱালীগিলাক কাষে কাষে আহি আছে আৰু গাড়ীগিলা আধা তল গৈছে। মানুহ গুৱাহাটীত বানপানী, ৰঙিয়াতো এইয়া চাওক মানে বেটাৰী গাড়ী আধা তল গৈছে। মোটামুটি পানীয়ে আৰু এই ৰেলগেটটো ওচৰত আছে সেইটো চাওকচোন। এইখিনিতে আকৌ খাহানৰ কলেজৰ গেটৰ সন্মুখত বৰ্তমানে ছোৱালীবিলাকে ৰেষ্ট লৈ আছে। এইগিলাখান আৰু গৰমৰ দিন নে এইটো খাহানৰ গেট। বৰ্তমান ফাইনেলি আহিলোঁ। এয়া খাহানৰ ঈদ পঢ়া ফিল্ড, তাৰে মানুহ ইয়াতে ঈদ পঢ়ে, ঈদ আহিলে আৰু পিছফালে মছজিদো আছে। আৰু এইখিনিতে পূব খাহান বুলি কয় নেকি, এইখিনিতে জেগাত আহিলোঁ। আহি কেনে এঘৰগাঁৱৰ গিৰিত তাতে তাৰমানে আলহী খাব যাম। মই ঘূৰিও আছোঁ লগত ৰেল লাইন পাম ইপিন্ধি যাই কেনে এই ৰাস্তাটো এইটো মছজিদ ইপিন্ধি যায় এপান্দি অলপ মানে আলহী ঘৰত তাতে আলহী খাব যাম। ৰঙিয়াত আহিছিলোঁ, খাহানৰ কলেজ কিবা তাৰে ওচৰেদি খোজকাঢ়ি আহি আছোঁ। গাড়ী তাৰমানে গাড়ীখন লগ এটা লগ আহিছে, সেইকাৰণে মই ঘূৰি তাৰমানে খোজকাঢ়ি আহিব লগা হৈছে। বহুত ৰ'দ দিছে কিন্তু একো নাই, ৰ'দ দিলেও আমি কাম কৰা মানে ন' টেনশ্যন ৰ'দ। গৰমৰ দিন বুলি এন্ধাই কেতিয়া এনজয় কৰিছে আৰু চাওকচোন পুৰা একদম ডুবে আছে এন্দক, কিন্তু তুলি ভাল লাগছে, মোৰ ভাল লাগছে কথাটো। মই ৰেলৰ গাদাৰ ওপৰে যাই আছোঁ, যদি কিবাকে ৰেল আহে বাপৰে বাপ ভয় লাগিছে। কিন্তু চাওকচোন জেগা আছে, এনেকৈ ঘূৰি ফুৰিব লাগিব দেচোন, আপোনালোক দেখুৱাব লাগিলে। আৰু মেইন কথা কি মোৰ ভিডিঅ'বিলাক ভিউ অহা নাই বেছি, সেইকাৰণে মই ঘূৰি আছোঁ। আপোনালোকে অলপ ভিউ দিব, মৰম দিব আগৰ নিচিনা। সেইকাৰণে আহিলোঁ অলপ ঘূৰিবৰ কাৰণে। আলহী খাব আহি পেলাই আহি ভাত চাত খালোঁ, খাই আমাৰ পেহীৰ ল'ৰাৰ লগতে এইটো ঘূৰিব আছোঁ আমি দিওঁ এনে ফুৰিব আছোঁ। এইফালে আৰ্মি কেম্প আছে, মানে আৰ্মি কেম্পৰ ফালে ফুৰিব আছোঁ। এই বম্বে টাইপৰ ঘৰটো এই টিঙৰ বেৰা যি আছে, এটা ভাং খাৱা চলিৰ ঘৰ। এই মদে আহিও তামান পৰি থাকে, বাটেদি যাব ভয় লাগে। ফাইনেলি গাইছোঁ ৰঙিয়া বজাৰ আহি পালোঁ। এয়া ৰঙিয়া বজাৰৰ দৃশ্য, তাৰমানে বৰষুণ দিছে নহয়, মানুহবিলাক চব হেৰিত তলে আছে। এয়া চাওকচোন পুৰা ফুল বৰষুণ দিছে।